জলকীয়াৰ আচাৰ বনাম। গছৰ পৰা পকা জলকীয়া ছিঙিবলৈ আহিছোঁ। আটাইখিনি জলকীয়া ছিঙি আনিলোঁ, লগতে এটা কেঁচা জলকীয়াও আহি গ'লগৈ। এতিয়া এইখিনি সৰিয়হ দি আচাৰ বনাম। সৰিয়হখিনি এতিয়া মই তিয়াই থৈ দিম। সৰিয়হ মই লৈছোঁ, বগা সৰিয়হ লৈছোঁ, এবাটি লৈ লৈছোঁ। ধনিয়া দিম মই 2 চামুচ, ধনিয়া 2 চামুচ দি দিলোঁ। ইয়াতে দিম ভিনেগাৰত তিয়াই থৈ দিম। এইখিনি মই তিয়াই ৰাখিম। জলকীয়াকেইটা মই নুধুওঁ, এনেকৈ মুচি ল'ম। মুচি ঠাৰিবিলাক পেলাই দিম, পেলাই দি ফালি দিম। জলকীয়া মইতো গুড়া কৰি নিদিওঁ, এনেকৈ ফালি দিম। দি পিনে এনেকৈ ফালি দিম জলকীয়াখিনি। আটাইখিনি মুচি ঠাৰিবিলাক গুচাই ল'লোঁ। এনেকৈ ফালি দিম মই। আটাইখিনি জলকীয়া উকিয়াই ল'লোঁ এনেধৰণে। তিয়াই থোৱা সৰিয়হ আৰু ধনিয়াখিনি এতিয়া পিচি ল'ম। মছলাখিনি পিচি হ'ল, অকল ভিনেগাৰেৰে মছলাখিনি পিচিছোঁ। জলকীয়াখিনি অকণমান ভিনেগাৰৰ সৈতে সিজাই ল'ম। পিচি লোৱা সৰিয়হখিনি দি দিম। ভিনেগাৰ দি দিলোঁ আৰু ভিনেগাৰ দিয়ে দিম। ধুনীয়াকৈ বস্তুখিনি উতল আহিছে। এতিয়া দিম 1 চামুচ 4 চামুচেৰে ক'লা নিমখ। আচাৰ কমপ্লিট হৈ গ'লগৈ। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দি বটলত ভৰাই দিম আৰু ৰ'দত নিদিওঁ কেতিয়াও। বছৰ থাকি যাব এনেকৈ। যেতিয়া মন যায় তেতিয়াই খাব পৰা যাব। আচাৰখিনি ঠাণ্ডা হ'ল, এতিয়া বটলত ভৰাম। জলকীয়াৰ আচাৰ।